গাইজ শুবলৈ লৈছিলো। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো। তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু আপোনালোকে চাই আছে পাংগা ন ল। তো গাইজ বেছি দেৰি নকৰো, কাণত লগাই লোৱা হেডফোনডাল, কাৰণ আজি মুখখন মোৰ অলপ বেছিকৈ চলিব। তো ভিডিঅ'ৰ মাজলৈ উভতি যাওঁ। গাইজ শুবলৈ লৈছিলো, হঠাতে দেখা পাওঁ এটা নটিফিকেশ্যন মোৰ মোবাইলত আহি গ'ল। তো অ'পেন কৰি চালোঁ, এটা জহৰাটৰ ভিডিঅ', মানে জহৰাটে আপলোড দিছে ভিডিঅ'। ইয়াৰ নাম বহুত আছে। 1 নম্বৰতে জহৰা, 2 নম্বৰতে গে চুদা আৰু এটা গৰু চুদা। কাৰণ এটা ভিডিঅ'ত মই ইয়াক কৈছিলোঁ গৰু চুদা বুলি, সি নিজে প্ৰমাণ কৰি দেখাইছিলে গৰু চুদা বুলি। সি এটা ভিডিঅ' বনাইছে জেএছবিৰ ওপৰত। কেনে কি কৈছে দেখাই আছোঁ কেলা, আৰু ইয়াক ভালকৈ তাগৰা পেলন দিম। আৰু ভিডিঅ'টো আগতে, মানে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কৈছোঁ যে আজিৰ ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্ট পাৰপাছৰ কাৰণে বনোৱা হোৱা নাই। ডাইৰেক্ট পাৰ্চনেলি এটেক কৰিছোঁ ইয়াক। যদি ইয়াৰ মাক বাপেকে কণ্ডম যদি ইউজ কৰিলে হয়, ইয়াৰ নিচিনা জহৰা এটা জন্ম নহ'ল হয়। নমস্কাৰ, মোৰ মানে কলিজাসকল, তো কি খবৰ তোমালোকৰ? এটা ৰুল আছে, মানে ভাৰতত এটা ৰুল আছে যে হিজিৰাই কেতিয়াও একো কাম কৰি খাব নোৱাৰে। কাৰণ তাৰ এটা আইন এটা আছে, হিজিৰাই সদায় ষ্টেচনত হওক বা য'তে গৈ এইটো কৰিয়ে খায়। তোৰ ইয়াত জেগা নাই, পেহলি ফুৰচত মে নিকাল যাব চিৰিকে ৰোষ্ট কৰিবলৈ আহ ল লাউৰা। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই কৈ দিব বিচাৰোঁ যে যিসকলৰ বেয়া কথাৰ প্ৰতি এলাৰ্জি আছে ন, কাণেৰে শুনিব নোৱাৰা, সেইসকলে হেডফোনডাল লগাই লোৱা। কাৰণ জেএছবিক বীজ জলকীয়া ঘঁহিম মই পোকৰত। তই পকৰত বীজ জলকীয়া লগাবি জেএছবিৰ কিয়? আগৰ যে তোক যে মাৰিছিলোঁ ডগী ষ্টাইলত, বিষ কমাই নাই নেকি এতিয়াও? নে আকৌ লাগে? লাগে যদি আহি যাবি, এইবাৰ বেলেগ ষ্টাইল ভাবি থৈছোঁ, কাৰণ তোক ভালকৈ বজাম বুলিয়ে আহিছোঁ। আৰু গাইছ মানে কি, ই মোৰ ওপৰত ভিডিঅ' বনাইছিলে। ফাৰ্ষ্ট ই মোক ৰোষ্ট কৰিছিলে, ৰোষ্ট কৰাৰ পিছত মই ইয়াৰ ওপৰত আৰু এটা ভিডিঅ' বনাইছিলোঁ। তাৰপিছত সি মোক আৰু এবাৰ বনালে নে সি আৰু এবাৰ বনালে, সি 2টা বনাইছে, মই 3টা বনাইছোঁ। মই লাষ্ট ভিডিঅ'টো দিছোঁ, লাষ্টত মই ভিডিঅ' দিছোঁ। তাৰপিছত সি আজিলৈকে তাৰ ৰিপ্লাই দিবলৈ অকাত নাই। আৰু সি এতিয়া কৈছে কি জেএছবিক মানে ই কৈছে মানে মোৰ লগত কণ্ট্ৰভাৰ্চি কৰ, মোৰ লগত ভিডিঅ' বনা, মই তোক বেক টু বেক ৰিপ্লাই দিম। আৰু এইকেলা তই মোৰ লগতে লাগিব নোৱাৰিলি কেলা, ইয়াৰ লগত কি লাগিবি? মই যোনখিনি তোক মাৰি দিওঁতে চেলাই, মানে কি একদম চালডাল এৰাই গৈছে ন, একেবাৰে ফালি দিম বুলি ভাবিছোঁ এইবাৰ, গম পালি? ফালি পেলাম, খুন্দালি পেলাম কেলা। উল্টাই তই মেছেজ চা, তই মোক ৰিকুৱেষ্ট কৰিছিলি যে ভিডিঅ' ডিলিট কৰি দিয়া, কণ্ট্ৰভাৰ্চি আৰু নকৰোঁ, ভক্কা চোদা লাগিব মন যদি বনৰি তিউতা। আৰে ভাই, ভক্কা চোদা নহয়, বকা চোদা। তোক কৈছোঁ শুন, বকা চোদা। আৰু এইটো তিউতা নহয়, তিৰোতা। বকা চোদা অলপ অসমীয়াটো শিকি আছোঁ দূৰ ভাই, তাৰপিছত ৰোষ্ট কৰিবি, গম পাওঁ? মুখত নাই কেলা তাৰ ভাষা, আৰু সি আহিছে ৰোষ্ট কৰিবলৈ কেলা। গোটেইটো কেলা হিজিয়াৰটোৰ নিচিনা কেলা মাতটো শুনিবলৈ, মোৰ ইয়াৰ মাতটো শুনিলে কেলা মাথা চুটি যায় কেলা। তোৰ ওচৰত পালে না কেলা চৰিয়াই কাণ লাল কৰি দিম কেলা। ভাষা এটা কেলা অসমীয়াই নাজানে, তই বাংলাদেশী নেকি? তই এটা কথা তই বাংলাদেশী নেকি? গাইছ মানে কি, জেএছবিক মানে জেএছবিয়ে ইয়াক মেছেজ কৰিছে ইনষ্টাগ্ৰামত যে ভিডিঅ'কেইটা ডিলিট কৰি দিয়া, কণ্ট্ৰভাৰ্চি নকৰোঁ। আৰু সি ভাবিছে কি, সি ভয় খাই কিনি তাক ৰিকুৱেষ্ট কৰিছে ভিডিঅ' ডিলিট কৰি দিবলৈ। সুদূৰ ভাই ষ্ট্ৰাইক কি সেইটো বুজি নাপাওঁ, ষ্ট্ৰাইক বাই বে। সুদূৰ ভাই কথা ক'বলৈ আহিছে। মোৰ লগত লাগ তিউতা বুলিয়ে কৈছোঁ, কাৰণ তোৰতো বীজ জলকীয়াত থাকিও সৰু। কিয়? তইতো মোক সৰু বুলিয়ে কৈছিলি। এবাৰ যেতিয়া সোমাই গ'ল তোৰ পাছফালে, তেতিয়া কেনেকুৱা লাগিছিলে? নকবি ভাই, যোনটো তোৰ ডাঙৰ জলকীয়া, দীঘল জলকীয়াৰ যোনটো জাল ন, এই সৰু জলকীয়াটো এইটো কি বুলি কয় নাজানো। তো আপোনালোকে কমেণ্ট কৰি জনাব সেই জলকীয়াটোৰ নাম কি। জলকীয়াটোক মানে বহুতে কিবা কিবি বুলি কয়, কোন জলকীয়া কয়, মেম জলকীয়া কয়। সেই জলকীয়াটো জাল ন, তোকতো দিছোঁ, তইতো বুজি পাব বাৰু সেই জালটো কেনেকুৱা। এবাৰ যে পাৰিছিলি উল্টাই লৈ মাৰিছিলোঁ, এইবাৰ আহিবি বেলেগ ষ্টাইল বান্ধি ল'ম, দুইখন ভৰিত বান্ধি ওলমাই দিম তোক। তো গাইছ ইয়াক মানে কি, যিমান বুজালে ইয়াৰ মাথাত নোসোমায়, মানে ইয়াৰ মেমৰিটো অলপ লছ। মাক বাপেক অলপমান কিবা গণ্ডগোল হ'ল, মানে বুজি পাইছে নহয় গণ্ডগোল হ'ল মানে কি। আৰু সেই গণ্ডগোল হোৱাৰ কাৰণে ই হিজিৰা হ'ল, অকণ ভইচটো ইয়াৰ গণ্ডগোল হ'ল, মানে হিজিৰা হৈ থাকিলতো, মালটো নাইকিয়া ইয়াৰ, সেইকাৰণে লোকৰ মালত চকু তাৰ পকৰত দিব লাগে যে। সুদূৰ ভাই আহিবি মোৰ ওচৰত, ভালকৈ পাই যাবি। তো গাইছ আজি ভিডিঅ'টো ইমানে সামৰণি মাৰিছোঁ। যদি ভাল পাইছে ভিডিঅ' চাই লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইবটো কৰি থৈ যাবা। আৰু ইয়াক কি ক'ব লাগে তোমালোকে তলত ক'বা।
আৰু নেক্সট টাইম কেনেকুৱা কাপোৰ ৰোষ্ট কৰিব লাগে কমেণ্ট কৰি জনাবা মই তেতিয়া তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিলে মই তেতিয়া নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ তেতিয়া তোমালোকে কি আৰু লাইক কমেণ্ট শ্বেয়াৰ নকৰা মন চন ভাল নালাগে ভিডিঅ' সেইকাৰণে দুদিন দেৰিকৈ আহি আছে মানে ভিডিঅ' মানে মুড নোহোৱা হৈ যায় তো এইটো ভিডিঅ' মোৰ আজি লাষ্ট হ'ব মানে আজি তোমালোকে ভিডিঅ'টো চাবা কেই তাৰিখে বাৰু যে তাৰিখে চোৱা সেইটো নাজানো মই মুঠতে নেক্সট ভিডিঅ' আহিব মোৰ 15 তাৰিখত আহিব ভিডিঅ' 14 তাৰিখে শ্বুট কৰিম 15 তাৰিখৰ ভিডিঅ' আহিব 15-16 তাৰিখ এইকেইদিন ভিডিঅ' মানে ব্লগিং আহিব তো এইকেইদিন মই গেপ দিম হ'লেও মাজত যদি এটা দুটা ভিডিঅ' দিব পাৰোঁ দিম তো নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিয়ে আজিলৈ দিলোঁ বাই সদায় তোমালোকে সুখত থাকা